যাম আৰু স্কুলত গৈ পিনে মোৰ বন্ধুসকলক মৰ্টন চৰ্টন আৰু বিলাম আৰু বিলাই পিনে ঘৰত আৰু ব্লগ বনাম আৰু হাই ভাই আজি তোমাৰ বাৰ্থডে বহুত বেছি শুভেচ্ছা আৰু ভাৰ্গৱক আপোনালোকে ছাপোৰ্ট কৰিব বহুত ধুনীয়া ভিডিঅ' বনাই গৈ আছে আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব আৰু ভাৰ্গৱ ল'ৰাটো একদম বহুতে মৰম লগা আমাক গোলাঘাট যাওঁতে লগ পাইছিলোঁ আৰু ত' ল'ৰাটোক আপোনালোকে ছাপোৰ্ট কৰিব বহুত বেছি এটা ভাল ল'ৰা হয় ত' বহুত মৰম লগা ত' আপোনালোকে ছাপোৰ্ট কৰিব আৰু শেষত বাৰ্থডে তোমাৰ শুভেচ্ছা যাচিলোঁ থেংক ইউ পানী ডাঙৰ হৈ আছে দেই আৰু এয়া আমাৰ ব্ৰিঞ্চিদা বহুত দিনৰ মূৰত লগ পালোঁ আৰু অনুপ্লেছ দা আৰু এয়া নতুন বাইক আৰু যিহেতু গাইছ ই মানে বহুত দিনৰ পৰা কৈ আছিলে যে আহিব লাগিব এদিন হ'লেও মানে আপোনালোকে যাই চেনেলটো চাই আছে আৰু ধুনীয়াকৈ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো হয়নে নাই বন্ধু কি কোৱা আৰু ই মানে কেইদিনৰ পৰা কৈ আছে আমাক কোৱা তাকেতো 28 তাৰিখ মানৰ পৰা কৈছে 1 তাৰিখে বাৰ্থডে আছে তাৰ 28 তাৰিখৰ পৰা আমাক ফোন কৰি আছে কৈ আছে নহাহেঁতেন লৈ পেলালেহেঁতেন ফাইনেলি আহিলো বোকাহাট বাকী এতিয়া বাৰ্থডে পাতিছা নাই আহিছোঁ ধুনীয়াকৈ আৰু আমাক দেখাই দিলে মানে কি আছে ভিডিঅ' নহয় আছে আৰু মানে এতিয়া কি ফুল লৈ আহিছোঁ আপোনালোকে কেকটো দেখাম সি নিজেই কেক চেক বনাইছে দেই কেকটো গোটেই এগ্ৰিমেণ্ট নিজেই কৰিছে মই পাগলৈ গৈছোঁ ভাবি বোলো সি নিজেই কৰিছে চব আপোনালোকক দেখাম এতিয়া বাকী হেপী বাৰ্থডে ধুনীয়াকৈ পঢ়িবা আৰু ধুনীয়াকৈ চেনেল চলোৱা দেই ধুনীয়াকৈ চেনেলটো চাব লিংকটো দি দিম আপোনালোকে ডেছক্ৰিপশ্যনত চাব গৈ পেলাই একদম মৰম দিয়ক গৈ পেলাই দেই আমাৰ মাজত আহি কিনে কেণ্ডেল জ্বলাই আছে আৰু অনুপ্লেছ দা চাই আছে আৰু এতিয়া আমি কাটিম Happy birthday to you, Bhargav. Happy birthday to you. এই জ্বলোৱাই নাছিলো এই ফুচকু আকৌ জ্বলি গ'ল আৰু বন্ধুসকল ইয়াত আমাৰ মাজতে আছে ব্ৰিঞ্চিদা আৰু ব্ৰিঞ্চিদাও বহুত দিনৰ মূৰত লগ পালোঁ আৰু ভাল লাগিছে আৰু থেংক ইউ ছ' মাছ ভাইটি তোমাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা মোৰ BirinchiVlog ইউটিউব চেনেলৰ ফালৰ পৰা আৰু মোৰ লগত আহিছে অনুক্লেছ এয়া দেখিবলৈ পাইছে অনুক্লেছ পূৰা একদম ভাগৰ মাৰি আছে আৰু খুব আনন্দ লাগিছে কাৰণ ৰাতি 9:30 বাজিবলৈ হ'ল এই দেখিছে 10টা বাজি হৈছে আৰু এই টাইম দেখিছে 10টা বাজি হৈছে আৰু এই সময়খিনিত আহি আমি ভাৰ্গৱৰ ঘৰত উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ লগতে আজি কেক কটা কাৰ্যসূচী কৰিছোঁ আৰু ধুনীয়াকৈ কেক কটা কাৰ্যসূচী পাৰ কৰিলোঁ আৰু এতিয়া সকলো ৰাইজ বহি আছে আৰু সকলোৱে খোৱা বোৱা কৰি সকলোৱে ঘৰা ঘৰি যাবগৈ তেনেকৈ আমিও যাবগৈ লাগিব বোকাহাটলৈ আৰু খুব ভাল লাগিলে তোমাক বহুত অশেষ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ তুমি ইমানখিনি ৰাতি আহি তোমাক মানে কি ক'ম আৰু ৰাতি আহি আমি উপস্থিত হ'লোঁ তোমালোকৰ ঘৰত আৰু নিমন্ত্ৰণ কৰাৰ বাবে বহুত কৃতজ্ঞতা ঠিক আছে থেংক ইউ ছ' মাছ এয়া অনুপ্লেছ দা আমাৰ মাজতে আছে একদম
কোৱা এতিয়া আজি ইয়াৰ হৈছে বাৰ্থডে আৰু বাৰ্থডে হিচাপে মানে ইউনিক এইটোত লাগিলে যে আপোনাৰ যোনটো কেক দেখিলে এইটো মানে সি মডিফাইটো নিজে কৰিছে ফটো আহি আছে আপোনালোকে চাওক আৰু ইয়াক ছাপোৰ্ট দিয়ক অলপমান এই বহুত ইউনিক ভিডিঅ' বনাই থাকে আপোনালোকেতো দেখিছে মোৰ চেনেলতো চাবগৈ গৈ পেলাই এজি ব্লগছ বুলি আছে ডেছক্ৰিপশ্যনত দি দিছোঁ লিংকটো আৰু ছাপোৰ্ট দিয়ক গৈ পেলাই আৰু সোনকালে কিমান হ'ব লাগে তোমাৰ এতিয়া 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক মুঠতে এই ভিডিঅ'টোৰ পাছত 500 ছাবস্ক্ৰাইবাৰ হ'ব লাগে আপোনালোকে খালি কৰক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ মজা খানা জুই হৈছে কেনেকুৱা হৈছে মজা আৰু খাওঁ এতিয়া দেই বন্ধুসকল আপোনালোকক যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু বাই বাই সাবস্ক্রাইব কৰিব কমেন্ট কৰিব শেয়ার কৰিব আৰু পুৰা 1 লাখ সাবস্ক্রাইব কৰি দিয়ক বেছি হৈ গ'ল নেকি कैसा लगा मेरा मजाक